নমস্কাৰ ভিউৱাৰ্ছসকল, জনপ্ৰিয় দুবৰি ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ খুবেই ভাল লগা হ'ব, কিয়নো যোৱাটো খণ্ডত দেখিবলৈ পাইছিলে দুবৰিয়ে নয়নাৰ কাৰণে মেডিচিন আনিবলৈ ফাৰ্মাচীত গৈছিলে আৰু সেইখিনি সময়তে কোনো নথকা সুযোগ লৈ ল'ৰা এটাই হেঁচা মাৰি নয়নাক মাৰি পেলাবলৈ চেষ্টা কৰিছিলে। কিন্তু সেইখিনি সময়তে নাৰ্ছগৰাকীয়ে চিঞৰি দিয়াত ল'ৰাজন পলাই যোৱা দেখিবলৈ পাইছিলে। আৰু আজিৰ খণ্ডটোত দেখিবলৈ পাব দুবৰি ফাৰ্মাচীত যাব আৰু দুবৰি আহি নোপোৱালৈকে পুলিচগৰাকী ৰখি থকা দেখিবলৈ পোৱা যাব। আনফালে আজিৰ খণ্ডটোত দেখিবলৈ পাব কোনো নথকা সুযোগ লৈ আকৌ ল'ৰাজন নয়নাক মাৰি পেলাবলৈ আহিব। এতিয়া বাৰু নয়নাক সঁচাকৈ মাৰি পেলাব নেকি বাৰু? জানিবলৈ পাব দুবৰি ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো। ইফালে আকৌ পাৰ্থই দুবৰিৰ কথা চিন্তা কৰি থাকিব। দুবৰি যেন লগত আনিবলৈ যোৱাৰ পিছতো নাহিল, সেই কথাটো ভাবি থকা দেখিবলৈ পোৱা যাব। আনফালে দুবৰি নয়নাক হস্পিটেলৰ পৰা ঘৰলৈ লৈ গৈ থাকিব আৰু তোক কোনেও মাৰি পেলাব নোৱাৰে বুলি ক'ব। এতিয়া বাৰু নয়নাক দেউতাকে ঘৰৰ ভিতৰত সোমাবলৈ দিবনে বাৰু নয়নাক? জানিবলৈ পাব দুবৰি ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো। সঁচাকৈ ভিউৱাৰ্ছসকল, দুবৰি ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ খুবেই ভাল লগা হ'ব। আপোনালোকে কোনে কোনে দুবৰি ধাৰাবাহিকখন চাবলৈ এতিয়ালৈকে অপেক্ষা কৰি আছে, তলত কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব।